সো আই গেছ কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো ফাইনালি মানে বিয়াখন কৰিলো এইফালে আমাৰ নো বুৱাৰী বাই মই দুনিয়া লাগি যাচ্ছে ও বাবিয়া হলা তুমি নো তুমি বিয়া হলা হলো তুমি বিয়া পাতিলা তো পাতিলো তুমি পাতি তো গাইস আজি হল আঠমঙ্গলা হেতু কাৰণে যাব লাগিব এতিয়া যাম বজাৰত অলপ মিঠাই চিঠা কিনি আনো তাৰ পিছত ধুনীয়াকৈ ওলাই কৰি যাব লাগিব তুমি একদম ৰেডি হৈ থাকা গম পাইছা নাই ওলাই গৈ কোনে বাকি ডেইলি ভিডিঅ' দিব তাৰ পিছত এই নিহাৰ লগত মানে ভিডিঅ' শুট কৰিছিলে তিনটামান ভিডিঅ' আছে সেইকেইটা ভিডিঅ' আপোনাৰ নিহা ব্লগ চেনেলটো দিম আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব তাতে মানে তাহাঁতৰ ঘৰত জোনৰ যিটো পৰিৱেশ বিয়া পৰিৱেশ গোটেইখিনি আপোনালোক মানে চাব পাৰিব আৰু নিহা ব্লগ চেনেলটোত আপলোড কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তুইতে মই যাওঁ বজাৰত মিঠাই চিঠা কিনি আনো তাৰপিছত আকৌ ওলাব লাগিব তুমি একদম ওলাই ৰেডি হৈ থাকা যেটা দেখা পাই যেনে টিকনি হয় এই চুলিয়ে নাই মানে সেইটো কাৰণে এইটো ৰাখি দিছো এইটো টিকনি নহয় মানে টুপিটো এটা ৰছীডাল এনেই অকণমান দেই ওলা মামি বাহ ধুনীয়া লাগিছে দেখিবলৈ এতিয়া মোবাইলটো কি হৈ আছা তুমি মাতটো কি হ'ল তোমাৰ বিয়া বুলি ভাঙিল চিঞৰিছিলা ন তাকে বাহ তুমি কি হৈ আছা মোবাইল চাইছো ওলাবা ন বাহ কি মা কি কৰি আছে এয়া কি কৈ আছো তুই যেটা আঠমঙ্গলালৈ যাবি ভাত পানী কেইটামান তো খুৱাই পঠিয়াব লাগিব তাৰকাৰণে মানে ধনুম ভাত কেইটা বনাইছো ভাতখিনি হ'ল আৰু কিবা কিবি বনাব লাগিছিল এতিয়া সময় নহয় দেৰি হ'ল 10টা বজাত মাতিছিল এতিয়া 11টা বাজিব এতিয়া সেইকাৰণে মানে বনাই কৰি লৈছো খুৱাই কৰি পঠিয়াব লাগিব এতিয়া মাহঁতৰ তালৈ যাবি আজি আঠমঙ্গলা খাবলৈ কেনেকুৱা লাগিছে বাৰু ভালে লাগিছে দেখে 4-5 দিন চলি নামা যাওঁ 4-5 দিন সময় হতে বেছি দিন হ'ল বুলি ভাবিলি নাই বাবা তে বোলো যাওঁ মাতিছা ন আঠমঙ্গলাটো খাই কৰি আহোঁ আঠমঙ্গলা খাই কৰি ল মোলো কিবা এটা লৈ আহিবি বাৰু চাম আৰু নিহা মৰম কৰে নে নকৰে বোলে আনিম নহয় আপোনালৈ নিহা এতিয়া কি কৰি আছ এতিয়া মানে কাপোৰযোৰ উলিয়া কাপোৰযোৰ উলিয়া বগা কাপোৰযোৰ পিন্ধাব লাগিব বোলে কাপোৰযোৰ ঘুমত যিযোৰ বহিছ সেইযোৰ কাপোৰ উলিয়াই ল আৰু আপোনালোকে চাই থাকিবচোন সিহঁতে আঠমঙ্গলা খাবলৈ যোৱা একে লাষ্টৰ শেষৰখিনিলৈকে দেখুৱাব মোৰ ভিডিঅ'টো চাই থাকিব মানে মোৰ এতিয়া বেছি সময় নাই সিহঁতে যে যাব আজি মানে মায়ে বোলে বিয়ালৈ যাব আমি তাৰ পৰা আহি কৰি লোৱাৰ পিছত মায়ে বিয়ালৈ যাব মায়ে ওলাই কৰি যোৱা চব দেখাম লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব ৰাতিলৈকে একেবাৰে কি কওঁ কি ক'ত কি কওঁ তাতো কি হয় চব দেখাম এইফালে গৈছা ধুনীয়াকৈ মিঠাই চিঠাইখিনি আনি পাই গ'লো আৰু এয়া ওলাই আছে তুমি ওলাই আছা বাহ তুমি ৰেডি হোৱা ন মেনকা ক'লৈ যায় এতিয়া কিয় যা খাবলৈ যাওঁ আঠমঙ্গলা খাবলৈ যাওঁ আকৌ পিছুৰি যোৱা মানুহ নহ'লেও গুচি আহে গোটেই দেখাবই নাই ব'লা আজি কান্দিবানে তুমি আজি কান্দিবানে নাজানো কেনেকৈ জানে চন্দ্ৰ গোটেই মই আকৌ মায়ে গা পা ঘঁহি দিওঁতে সেইগাল চব গোটেই সেই কাপোৰটো চাব এইফালে বৰ্তাহঁতে ভাত বনাই আছে চব হৈ গ'ল আৰু দিছে কৰি নাই পাপৰ ভাজি আছে মাতে চাটনি বেছি কৰি হৈ গ'ল ন তুমি চাই দিয়া পাপৰ ভাজি আছে পটল ভাজি আছে বেঙেনা এ কি কৰিছে নেমু পানী সেইটো উঠাই দিব আপুনি
সিধাকে দিব না চাই ল হা তই আমাৰ মাহি দিয়া হেৰি কৰিব ন কি এটা আনন্দ কি ইয়াৰ মানে খাবলৈ দিছে দিছে ন খোৱা তুমি খোৱা এই খাইছ গাইছ এতিয়া আছে মানদানৰ পৰ্ব মোৰ চেণ্ডেলটো নাই যে লুকুৱাই দিলে চেণ্ডেল চেণ্ডেল নাই সেইদিনাখন লুকাব নাপাৰিলে আজি লুকুৱাই দিলে এতিয়া সেৱা কৰি ললো তুমি পাৰিবই নাজানো দিবা দিবা আশীৰ্বাদ দিব নহয় উলিয়াই দিয়া চেণ্ডেল উলিয়াই দিয়া তুমি উলিয়াই দিয়া এই চেণ্ডেল নাই তুমি কি কয় ভিন্দৰ লগতে এনেকুৱা কৰা নাই চেণ্ডেল মানে গাড়ীৰ ভিতৰত লুকাই কৈ থৈ দিছে সেইকাৰণে মই এনেকুৱা কৈছা যে কোৱা খালি মইয়ে পঠাবি না চেণ্ডেল পিন্ধাই পঠাবি চেণ্ডেল পিন্ধাই পঠাম তো চেণ্ডেল এনে পাও চেণ্ডেল বিয়া দিনাখন চেণ্ডেলটো লুকুৱা আমাৰ হক আছিলে আজিও চেণ্ডেলটো লং বুলি এটা চেণ্ডেলটো পিন্ধি আছিলে ছোৱালী এজনীয়ে সেইকাৰণে আমি ভাবা লুকাই থৈ কি লাগে এতিয়া কি দিয়া তুমি চেণ্ডেলটো দি লাগত তুমি আমি আনি না আগত চেণ্ডেল দুইটা দিলা আমি দুইটা আনি বা কম মানুহ নাই তেতিয়াহ'লে মইতো নাই ন মই তো ইনকাম নকৰো মই তোমাৰ বায়ে কথা তোমাৰ বায়ে কথা নালাগে দিয়া লোৱা আছে দেখিছ নে এইকেইটা ঢিলা কৰিছে এবাৰতে জানিব লাগিব जोर लगा कि ऊपर एकदिन माছে মাংস এতিয়া ভলটো ওলাই গৈছে এইখিনিতে এই তিনতে আজৰাই থাকা